আজি পহিলা বহাগ। করোনা আৰু লকডাউনৰ বাবে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উৎসাহ যেন ম্লান পৰিছে। লকডাউনৰ মাজতে চৰকাৰী নীতি নিৰ্দেশনা মানি এইবাৰ বিহু আয়োজন কৰাৰ পৰা বিৰত থাকিল ৰূপালী জয়ন্তী গৰকা মেৰাপানী টাউন ক্লাব। তাৰ পৰিৱৰ্তে বিহুৰ পৰম্পৰা আৰু ঐতিহ্য অক্ষুণ্ণ ৰাখি মেৰাপানী টাউন ক্লাবে কেৱল পতাকা উত্তোলন কৰিয়েই উদযাপন কৰিলে ৰঙালী বিহু। পতাকা উত্তোলন থলীতে এফাকি বিহু গাই মতলীয়া হ'ল সদস্য। অসুবিধা আহি পৰিছে, আমাৰ দুখ লাগিছে, কিন্তু হ'লেও সমগ্ৰ মানৱ জাতিৰ স্বাৰ্থত আমি এইবাৰ বিহু উদযাপনৰ পৰা বিৰত থাকিবলগীয়া হৈছে। আজি বহাগ মাহৰ এই প্ৰথম দিনটোত আমি সমূহ কৰ্মকৰ্তা একত্ৰিত হৈ আমাৰ এই হেঁপাহৰ ৰঙালী বিহুটোক আদৰাৰ উদ্দেশ্যে আমি পতাকা সমান্তৰালভাৱে কৰোনা মহামাৰীৰ দুখ সময়ত বিৰতিবিহীনভাৱে নিয়োজিত কৰ্মৰত আৰক্ষী, CRPF, চিকিৎসক কৰ্মীসকলক একোখনকৈ বিহুৱান উপহাৰ দি উৎসাহ জনালে মেৰাপানী টাউন ক্লাব আৰু মেৰাপানী সাংবাদিক সন্থাই। ইকৰা পাতেৰে জাহাজখন বনাই দিম ফদিয়া ৰণলৈ, যাবা সুৰুমাই লৈ লাহেকৈ আঁতৰি, যাবা সুৰুমাই লৈ লাহেকৈ আঁতৰি।